নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো কেৱল আত্মসহায়ক গোটত থকা মহিলাসকলৰ বাবেহে। যিসকল মহিলা আত্মসহায়ক গোটত আছে সেইসকলৰ বাবে এটা খুবেই সুখবৰ। আৰু এইখিনিতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যিসকলে আমাৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো চিলেক্ট কৰি দিব। যিহেতু আমি ইনফৰ্মেটিভ টাইপ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আমাৰ ভিডিঅ'খিনি পোনপ্ৰথমে আপোনালোকেই পাব। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেইবাটাও ঘোষণা কৰিছে। সেই ঘোষণাকেইটা কি কৰিছে আমি তেখেতৰ মুখেৰে শুনো আহকচোন। আই মাতৃসকলৰ মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই গ্ৰুপবিলাকত বহুত সদস্য আছে। আমাৰ অসমত 3,27,000 আত্মসহায়ক গোট আছে। প্ৰতিটো গ্ৰুপত যদি 10 গৰাকীকৈ সদস্য থাকে, তাৰ মানে আমাৰ অসমত 36 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত আছে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে গ্ৰুপৰ একাউণ্টটো থাকিবই। গ্ৰুপৰ একাউণ্টৰ লগত আমি প্ৰথমবাৰৰ বাবে আমাৰ আই মাতৃসকলৰ ব্যক্তিগত একাউণ্ট আমি নিৰ্মাণ কৰিম। যাৰ আছে, যাৰ নাই তাক আমি নতুনকৈ বনাই দিম। প্ৰথম বছৰ আমি আই মাতৃসকলৰ বেংক একাউণ্টত 1,000 টকা দিম, যাতে তেওঁলোকে এটা প্ৰকল্প বনাব পাৰে যে ঘৰত আমি কি আঁচনি কি কাম কৰিম। মুৰ্গী পুহিম, ছাগলী পুহিম, মৌ-মাখি পুহিম, গৰু পুহিম, যিকোনো এটা আঁচনি আই মাতৃসকলে ঠিক কৰি ল'ব। আৰু তাৰ পিছৰ বছৰ মানে অহা বছৰ আমি আত্মসহায়ক গ্ৰুপৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি দিম, যাতে মহিলাসকলে কিবা নহয় কিবা এটা ভাল কাম হাতত ল'ব পাৰে।